নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, আমিও ভালে আছোঁ আৰু সুস্থ আছোঁ। আমাৰ গাঁৱতে যিহেতু এতিয়া ৰাসৰ ছিজন, ৰাস পাতিছে আৰু ৰাসৰ বাবে এতিয়া ভাগৱত ভ্ৰমণ চাবলৈ ওলাই আহিছোঁ। এফালে ম'ম' আৰু এফালে মই, আৰু এইফালে লৈ আছোঁ সেৱা কৰিবলৈ কাৰণে টোপোলা লৈ আহিছোঁ। বাকী মাহঁত আহি আছে আৰু সেই ভাগৱত ভ্ৰমণৰ আপোনালোকক দেখাম। বাকী ৰাতি আছে ৰাসৰ আজি প্ৰথমটো আৰম্ভণি। সৰু সৰু ল'ৰা ছোৱালী আজি ৰাসৰ আৰম্ভণি কৰিব। তো যদি যাওঁ সেয়া আপোনালোকক দেখাম আৰু ভাগৱত ভ্ৰমণৰ কিছু দৃশ্য আপোনালোকক দেখাম। তেনে মোৰ লগতে শেষলৈকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। সময়টো যথেষ্ট হোৱাৰ বাবে গাড়ীখন ঘৰে ঘৰে ৰখাটো সম্ভৱ নহয়। সেইকাৰণে আমি ভাবিলোঁ গোটেই 4-5 ঘৰমান মিলি এনেকৈ একে ঠাইতে জমা হৈ থাকোঁ, যাতে সেৱা ল'বলৈ আমাৰ অসুবিধা নহয়। আৰু গাড়ীখনৰো যিহেতু এতিয়া যথেষ্ট টাইম হ'ল, আকৌ নামঘৰলৈ গৈ বহুতখিনি যোগাৰ কৰিব লাগিব। সেইকাৰণে সিহঁতৰো সুবিধা কৰি দিবৰ কাৰণে আমি এজেগাতে 4-5 ঘৰত লগ লাগি সকলোৱে সেৱা কৰিবলৈ বুলি আগবাঢ়িলোঁ। ভাগৱত ভ্ৰমণত সেৱা গাই আহি ঘৰলৈ আহি দেখিলোঁ বান্দৰে ভৰি পৰিছে গোটেইবোৰ। গোটেই দিনটো ইমানেই বান্দৰ, ঘৰখনত একদম টিং মূৰৰ পৰা ধাং ধাংকৈ মানে আৱাজত মানে শান্তি নাইকিয়া হৈ যায় ঘৰটো। সিহঁতৰ পৰা একো উপায় নাইকিয়া হৈছে। বাকী এইফালে আনিছিলোঁ অলপ ছিজন ফুল, এতিয়া যিহেতু ছিজন ফুলৰ বতৰ আৰু আপোনালোকৰ ঘৰতো চাগে ছিজন ফুল নিশ্চয় ৰুইছে। আৰু মানুহজনে আৰু মই আনিব গৈছিলোঁ আৰু সেই অলপ ছিজন ফুল লৈ আনিলোঁ। আৰু এইফালে আনি থৈছে মানুহজনে গোবৰ, কাৰণ গোবৰ আমাৰ ঘৰত পাবলৈ নাই, বেলেগৰ পৰা আনিবলগীয়া হৈছে। বাকী এতিয়া সকলোবোৰ তেখেতে যোগাৰ কৰি দিব, বাকী ৰুব লাগিব আমি। ছিজন ফুল ৰুবলৈ নতুন টাব দিটো লাভ নাই, কাৰণ ছিজন ফুল এটা সময়লৈকেহে ফুলে, তাৰপিছততো ছিজন ফুলখিনি বেয়া হৈ যায়। সেইকাৰণে আগৰে পুৰণা টাব কিছুমান আছিলে, সেইবোৰ চফা কৰি মেলি আৰু নতুন সৰু সৰু প্লাষ্টিক কেইটামান আনিলোঁ আৰু এইফালে কেইটামান ধুই মেলি থৈ এনেকৈ ৰ'দত শুকাই থৈছে। আৰু এইফালে ছিজন ফুল ৰুবলৈ মানুহজনে দিনটো কোৰ মাৰি আছে, মানে সকলোবোৰ তৈয়াৰ কৰি দিছে যাতে আমি ৰুব পাৰোঁ, আৰু আমিতো কোৰ মাৰিব নোৱাৰোঁ। আৰু পাছৰ দিনা তাৰ ডিউটি আছে, সেইকাৰণে সেইদিনাই যিমান পাৰে সিমানখিনি সি যোগাৰ কৰি দিলে। আৰু এইফালে ৰেডি হৈ গ'ল, এতিয়া আমি সন্ধিয়া হ'লে ৰুম আৰু বাকী সন্ধিয়া হৈ গ'ল আৰু আমি ৰাসলৈ বুলি ওলাই আহিলোঁ। মোৰ আহিবলৈ একদম ইচ্ছা নাছিলে, কাৰণ গাটো অলপ বেয়া লাগি আছিলে, কিন্তু ওচৰতে যিহেতু ৰাস পাতিছে সেইকাৰণে মাত শুনি থাকিলেতো আহিবলৈ মন যাবই। আৰু এইফালে আমাৰ ম'ম', এইফালে মৰাণৰ আলহী আহিছে ৰাস চাবলৈ বুলি। ৰাসত চাৰিওফালে বহুত মানুহ, আৰু এইফালে প্ৰথম নাটখন আনিছে, গায়ন বায়নে আগবঢ়াই আনিছে। আৰু নামঘৰ ওচৰতে নামঘৰটো আছে, নামঘৰৰ পৰা গায়ন বায়নে আদৰি আনিছে আৰু এতিয়া ষ্টেজত স্থাপিত কৰিব। তাৰপিছত ভাওনাখন আৰম্ভ হ'ব, আৰু কাৰণ বহুত দেৰিও হৈ গ'ল। প্ৰথম দিনাও ইমান দেৰিলৈকে নাটখন আৰম্ভ হ'লে মানে সৰু ল'ৰা ছোৱালীবোৰ টোপনিও আহিব, যিহেতু নাটখন সৰু ল'ৰা ছোৱালীখিনিয়ে কৰিছে, আৰু সেইকাৰণে খৰখেদা কৰি সোনকালে সকলোবোৰ যোগাৰ কৰি লৈছে।
বজাৰ লগে লগে ৰাসখন আৰম্ভ হৈ গ'ল। এইফালে প্ৰথমে ওলাইছে কৃষ্ণ নৃত্যটো সকলোবোৰ ৰাস আৰম্ভ, সেইটো আপোনালোকে জানেই, মই নক'লেও হ'ব। বাকী আপোনালোকে ৰাসখন উপভোগ কৰে, মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাম। আৰু সেয়াই আৰু नमस्ते पंकजंघाय এই সুযোগতে গোপনে গোপনে গৈ পুত্ৰ খুৱাই থৈ যশোদাৰ বকুল মানুহ লৈ অহা যোগময়া নন্দতনয়, লৈ অহা যোগময়া নন্দতনয়, লৈ অহা যোগময়া নন্দতনয়। শুনিলা দৈপকী, দেৱতাই কি কৈ গ'ল?